আজি মনটো বৰ ভাল নহয়, ৰাণীজনী গাটো বেয়া। যি কি নহওক নমস্কাৰ, মই ডায়মণ্ড মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাণীজনীক লগাই থৈ দিছোঁ। এতিয়া এইপিনে ডক্টৰ লাগি আছে, মানে মিস্ত্ৰী লাগি আছে, তলত কাম চলি আছে, মেকানিকৰ কাম চলি আছে, এইবাৰ খোলা খুলি হৈ আছে। কালি আমি যাব নোৱাৰিলোঁ, কালি আমাৰ লাইন কেঞ্চেল হৈ গ'ল, যিহেতুকে আমাৰ ৰাণীজনী গাটো বেয়া। ভাবিছোঁ আজি লাইনটো কেঞ্চেল নকৰোঁ, আজি যাম। ভালকৈ কামত লাগিলে সন্ধিয়ালৈকে হৈ যাব লাগে, যিহেতুকে 5টা বজাত মোৰ লাইন, 5টা বজাত লাইন থকাৰ কাৰণে ইমান চিন্তা কৰা নাই। এতিয়া সময় হৈছে মোটামুটি 10টা 11টামান বাজিছে, আৰামত হৈ যাব গাড়ীখন। মই এটা ভাল বস্তু দেখাওঁ দেই আপোনালোকক। সদায় ভাগিনদাই খানা বনায়, নহ'লে মই খানা বনাওঁ, আমি তাক খানা চানা বনাই চবকে খুৱাওঁ। কিন্তু আজি ইণ্টাৰেষ্টিং কথাটো কি, আজি আমাৰ সুনীলে খানা বনাইছে। মই দেখাই আছোঁ দেই কেনেকুৱা কি বনিছে, কেনেকুৱা বনিছে, মই চব দেখাই আছোঁ আপোনালোকক। এইয়া চাওক আমাৰ সুনীলে আজি কি খানা বনাইছে। ভাই কি বনাইছে কচোন? ডিম মানে ডিম ফ্ৰাই আৰু আলু পিটিকা। পিটিকা নকৰ, কি বনাবি? ডিম কাৰী। আৰে বাবা, আমি এতিয়া বৰ্তমান ডিলাৰত আছোঁ। অকণমান ঠাইতে মানে ষ্টভটো লগাই পিনে আমাৰ সুনীলে কি ধুনীয়াকৈ বনাই চাওক। এইফালে পিঁয়াজ চিয়াজ যোগাৰ কৰি লৈছে। এখন আমাৰ গাড়ীৰ ভিতৰত মানে আমাৰ ইঞ্জিনৰ ওপৰত বেঞ্চখন হয়। এই জ্বলিছে এতিয়া পম নামাৰিবি। আমাৰ সুনীলৰ কণ্ডিশ্যন ইমানে বেয়া হ'ল, ষ্টভটো ইমানে ষ্টিম হ'ল, বেচেৰা কেৰাহী নমাই তলত থ'বলগীয়া হৈছে। এতিয়া তই পিঁয়াজটো এটা দে, জুইত নিদিয়াকৈ দে। মেজিক বিনা জুইত আমি খানা বনাইছোঁ। বিনা জুইত আমাৰ খানা, পিঁয়াজ চাহ। কিমান গৰম দেখিছ? মানে ষ্টিমটো ইমানেই বেছি হ'ল, ষ্টিমটো বেছি হোৱাৰ কাৰণে তাৰমানে কেৰাহীখন নমাই দিবলগীয়া অৱস্থা হৈছে। মানে কেৰাহী মই হ'লো কেৰাহী ফুটা ওলাই যাব, তাৰমানে ইমানে মানে ষ্টিমত বনাই আছে। কণী কালাৰ দেখিছে নাই কেনেকৈ কৰিলে, মানে ডিমৰ কালাৰ। আজি বিনা মছলাত খানা বনাই খুৱাম। এটা আজি কেনেকৈ খানা আছে ক'ব ৰাইজে। আমাৰ গাড়ী ৰাইজে ক'ব, বেলেগে নহয়। আমাৰ ষ্টাফে একো মছলাই নিদিয়, মানে অকল শুকান জলকীয়া, পিঁয়াজ, আদা নহৰু আৰু বিলাহী, ইমানকেইটা বস্তু দেই, মছলা একো নিদিওঁ। যদি খানা বেয়া হ'ল ভাই, তই চিন্তা কৰি ল, খুৰাকি ডাইৰেক্ট মই কাটি দিম, কিন্তু ডাইৰেক্ট খুৰাকি কাটি দিম। হা হ'ব কাঞ্চা ভাই, কি ক খুৰাকি কাটা যাবনে? কাঞ্চা গৰমত কাম কৰি চাওকচোন কেনেকুৱা তেলীয়া হৈ আছে, গোটেইটো ঘামি কেনেকুৱা অৱস্থা। এটা এইটো খালী গাত, অৱশ্যে ময়ো খালী গাতে আছোঁ। আলুটো মানে ফ্ৰাই কৰি লৈ পিনে ডাইৰেক্ট দিবি? আলুটো ডাইৰেক্ট দিম, ফ্ৰাই নকৰ মানে এনেকৈ ধৰ এইটো বইল হ'ল, বইলত ডাইৰেক্ট ইয়াত দি দিবি। ফ্ৰাই কৰিলে ভাল লাগিলে নেকি? ফ্ৰাই কৰিলে বেয়া লাগিব। এইটো গ্ৰেভিটো ভালকৈ ডাঠকৈ বনাই ল না, পানী দিবি নে? অ'কে। মানুহে কয় নহয়, বাৰী ঘাঁহে নাহে লাহ, বতৰা ঘূৰাই বিচাৰে মাহ। এই আমাৰ ষ্টাফৰটো এনেকুৱা কণ্ডিশ্যন হ'ল। তাৰমানে কথাটো কি হ'ল, এতিয়া আপোনালোকে দেখি আছে ধুনীয়াকৈ সুনীলে এনেকৈ আমাৰ মানে ডিম কাৰী ধুনীয়াকৈ বনাইছে। তো কাঞ্চাৰ উৎপাত লাগিলে, বোলে ডিম কাৰী মোৰ নহ'ব, মোক মাংস লাগে। বিশ্বাস কৰক, এইটো ৰ'দত, চেংচেঙীয়া ৰ'দত ছাল পুৰি গৈছেগৈ। এইটো ৰ'দত মই এতিয়া ওলাই আহিছোঁ মাংস বিচাৰি। চাওক কেনেকুৱা ৰ'দ, চাওক ৰ'দৰ কণ্ডিশ্যন চাওক, গৰমৰ। তাক যিমান মানা কৰিলেও সি নুশুনে, তাক মাংস লাগিবই। জোৰ জবস্তি মোক পঠিয়াইছে মাংস নিব। এতিয়া খোজকাঢ়ি গৈছোঁ, 200 মিটাৰমান আগত মাংস কাটে। এতিয়া মাংস লৈ আহোঁগৈ, মাংস খুৱাব লাগিব। নক'বা মানে ফেচিলিটি, বাৰী ঘাঁহে নাহেলা, বতৰা ঘূৰাই বিচাৰে মাহ। এই গৰমত কাঞ্চাৰনো কি উৎপাত লাগে মাংস খাবলৈ। যি কি নহওক মাংস দোকান আহি পিনে পালোহি, খাচীও পিনে এটা ওলোমাই থৈছে। এইফালে আমাৰ ব্ৰইলাৰো আছে। দাদা মাংস হ'ব দিয়কচোন, আধা কিলো। কিলো কিমান? 280 কিলো দিয়ক, আধা কিলো দিয়ক। সৰু পিচ কৰিব হা, বেছি ডাঙৰ নকৰিব। বেছি সৰু হৈছে, ইমান সৰু নকৰিব। বছ ইমানটো পিচ কৰক। এই মানুহবিলাকে কয় নহয়, মই গুৱাহাটীলৈ যাম, কাম এটা আছে, গুৱাহাটীলৈ যাম, ফুৰি আহিমগৈ, মানে গুৱাহাটীলৈ যাম। আমাৰ এনেকুৱা হ'লগৈ, এই গুৱাহাটী বুলি কোৱা হ'লে মোৰতো কিবা ভ্ৰমৰ কৰি উঠে। এতিয়া মানে টানত পৰি পিনিহে সদায় মানে আহিবলগীয়া হৈছে। নাহিলেও মানে কৰিম কি, এই পেটটোৰ কাৰণে কৰিবই লাগিব। গুৱাহাটী শব্দটো শুনিলে কিবা মোৰতো সঁচাকৈ বেয়া হোৱা হ'ল আৰু। যিটা হ'ল গৰম, মানে গৰমটো মানে কি, মানে এই গৰমটো মানে ঢকে নধৰে। মানে ধৰক আমাৰ উজনিৰ ফালে গৰমটো ইমান ঢকে ধৰে। মোৰ লগতে হয় নে আপোনালোকৰ লগতে হয় এনেকুৱা নাজানো, চাগে মোৰ লগতে হয়। মানে আমাৰ পিনে গৰমটো ঢকে ধৰে, ঢক এনেকৈ কৰি থাকে। আৰু গুৱাহাটী মানে গৰমটো কি কয়, চামৰাটো জ্বলাই দিয়ে। গাৰ যিটো ছাল নহয়, আপুনি বেছি নালাগে 10 মিনিট সময় ৰ'দত থাকক, একদম মানে ক'বই নালাগে আৰু 10 মিনিট সময় ৰ'দ থাকিলে মানে, গম পাইছে না? যা ল লেকে আগে তোমাৰ মিট খাওঁ, বঢ়িয়াছে বানাকে খাওঁ। সুনীল ভাই মাংস লৈ আনিলোঁ, পিঁয়াজ চিয়াজ কাট, এনেকৈ বনাই পিনি খা। মাংস আগতে ফ্ৰাই কৰি ল'বি। কিয়? ফ্ৰাই কৰিলে ধুনীয়া হ'ব। হা ফ্ৰাই কৰি পিনি তাৰপিছত পিঁয়াজ চিয়াজ কাট। গৰম তেল হাতত পৰি গৈছে। শেষত গৈ পিনি আমাৰ সুনীলে বনোৱা খানা ভাগ মুখত পালোঁ। মাংস নাখাওঁ বুলি ভাবিছিলোঁ, হ'লেও এপিচ দিছে আৰু টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। সঁচাকৈ ভাল হৈছে, বহুত ধুনীয়া হৈছে। বৰ ধন্য বুলি ভাবিছোঁ, ইমান গৰমত যে বেচেৰাটো এনেকৈ বনাই কৰি খুৱাইছে। ভাগিনদাই পিনে বহি খাইছে, ভাগিনা ঘৰৰ পৰা আহি পালেহি মাত্ৰ। খাই কৰি দিয়ক। ভাগিনা ঘৰলৈ গৈছিলে, আহি পালেহি, কাঞ্চা আহি পালে। ভাই খোজ নে তই? খোজ আছ তই? খোজ থাক, গামোচাই মুচি খা, ঘাম মুচ। জ্বলা পাইছ নাই? যি কি নহওক ভিডিঅ' চাই কেনে পালে জনাব। আজিলৈ ইমানে, পুনৰ লগ পাম, টাটা বাই বাই।